কবিতাৰ শিৰোনাম মই আৰু প্ৰেম। আচলতে প্ৰেম কি? আমাৰ জীৱনত প্ৰেমৰ অস্তিত্বই বা কি? মই কিন্তু নাজানো প্ৰেম কাক কয়, অথবা প্ৰেম কাৰোবাৰ লগত কেনেকৈ হয়। বহুতো দেখিছোঁ আজিৰ প্ৰেমিক বন্ধু, তথাপিতো বুজিব পৰা নাই প্ৰেম কাক কয়। কাৰোবাক ভাল লগাই প্ৰেম নেকি, নে ভাল লগাই প্ৰেমৰ আৰম্ভণি? মোৰ প্ৰেমত পৰিবলৈ মন যায়, প্ৰেম কৰি ময়ো হিয়াও পচাই, কিন্তু মই যে প্ৰেম কি নাজানো। তেনেকৈ কেনেকৈ প্ৰেমত পৰোঁ বাৰু? দেখিছোঁ বহুতো প্ৰেমত পৰি প্ৰেয়সী সলাই কুৰিজনী। এয়াই নেকি বাৰু আজিৰ প্ৰেম? ব্ৰেকআপ মানেই নেকি বাৰু প্ৰেমৰ শেষ? মই বাৰু প্ৰেমত পৰিলে সলাম নেকি আনৰ দৰে কুৰিজনী প্ৰেয়সী? সেইবাবে আজিলৈ প্ৰেমত পৰা নাই। প্ৰেম হ'বলৈ প্ৰেম কি বুজাইতো নাই। তথাপি মই ৰোমান্টিক লেখক, যিয়ে আজিলৈকে কিন্তু পৰা নাই কাৰো প্ৰেমত।